নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু আমি আজি এখন বিয়া খাবলৈ গৈ আছোঁ, কিন্তু আমি ওলোৱা মিলি একো দেখুওৱা নহ'ল, কাৰণ মই গুৱাহাটীত ডিউটি কৰি পেলাই নলবাৰী আহিছোঁ। আৰু নলবাৰী আহি মই ইমান বেছি বতাহ বৰষুণ দিছে, তাৰপিছত মই ঘৰৰ পৰা আকৌ মই ৰিম্পিহঁতৰ ঘৰত আহিছোঁ। তো এতিয়া মই সিহঁতৰ ঘৰৰ পৰা গৈ আছোঁ বিয়া খাবলৈ। তো আহি পেলাই বিয়াৰ ঘৰ, এই বৰষুণ দিয়ে আছে, একদম বৰষুণত একদম জিকিয়ে গ'লোঁ আধা আধি। গতিকে এতিয়া যাই আছোঁ আৰু বিয়াৰ ঘৰক লাগি। 9:30মান বাজিলে চাগে। এই তোমাৰ কইনা তো কেপ্টেইন তো গালেক্সি না এইটো বউ আমার, হয়তো বউ। এই তোমার কইনা গাইজ, এইটো আমাৰ পাৰ্মানেণ্ট মেকআপ আৰ্টিষ্ট আছিল, কিন্তু এতিয়া বিয়া হৈ গুচি যাব। আমাক কোনে মেকআপ কৰি দিব গাইজ? ভাল লাগছি নে বিয়া হয়? এই কিবা কানি আহি আছে ৰ'ব, আৰু আহিব ৰ'ব। এতিয়া আমি ডাইৰেক্ট পলাও লৈছোঁ, লুচি নাখাওঁ এতিয়া, ৰাতি আহিছি না। এইটো পানীও আছিল, এই কিবা কিবি খাই লৈ আহিলোঁ। আহি পেলাই এতিয়া বিয়াৰ ভিতৰত মানে ৰবাৰ ভিতৰত সোমাই আহিছোঁ। অলপ লাগিল দিয়া চেষ্টা অলপমান। से कनेक्ट करना ये बातें डायरेक्ट करना। এই আমাৰ কইনাই ফটোশ্বুট কৰি আছে ৰ'ব, দেখাই নাপায় কইনাক গোটা। এইটো কইনা তল নহয়, কাষি ফেলে দি ফেলে ইফালে। অঁ, এইটো কইনা আইছি। এই তোমাৰ কইনা ফটোশ্বুট কৰি আছে, আইছি নেকি? ময়ূৰী আইছি। সেয়া আমাৰ সেই আমার এই দৌড়া এবার পড়েছি। আর মানুষ এই তো আমার কিবা কবা নেকি? কিবা কবা? গরম ধরা নাই? কিবা ক কেনে করে কিবা ক গরম ধরছি। আমার এই দৌড়া
ধুৱাব তাকো দৰাৰ ভৰি ধুৱাব এই ৰহা দৰাইছি এই দৰাইছি গাইছ ধুম ধুম মাৰি আছে ৰেডি না লাইন মাৰিব ৰেডি না এই এটা দাঁত চলে আছে Selfie mana dapat foto deh. woman নিচে বাটে আমার কইনা আইছি কইনা আসে কইনা এনা আইলো আমি ধরফর করি সব একদম ভাগৰুৱা আই গেছে ভৈৰৱ ভাত চাত খালোঁ খাই পেলাই এনেকৈ আমি যাবৰ কাৰণে ৰখি আছোঁ মানে ইমানখিনি দেখা নহ'ল মানে ৰাতিও বহুত হৈছিল ভিডিঅ' কৰিব পাৰিয়েই যাই আছিলোঁ মই সেয়াই আৰু এতিয়া ঘৰত যাওঁ বিয়া চিয়া শেষ হ'ল আজিৰ ভিডিঅ' এইখিনিয়ে আছিল মানে ভালকৈ বনোৱা নহ'ল বতাহ বৰষুণ আহোঁতেও আমাৰ দেৰি হৈছে গতিকে সেয়ে আৰু আজি বিয়া আছিল আমাৰ মিতালীৰ গতিকে মিতালীৰ যুগ্ম জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকেও তাইৰ নতুন জীৱনৰ বাবে আশীৰ্বাদ আৰু মৰম দিব এইটো ভিডিঅ'ৰ পৰা লৈছোঁ মই বিদায় লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে আপোনালোক আটাই ভালে থাকক কুশলে থাকক তাৰেই কামনা কৰিছোঁ বাই